এতিয়া মই আছো এটা ট্ৰেক্টৰৰ ওচৰত চাব গ'লে এইটো ট্ৰেক্টৰ তো গাইজ চাব পাৰে ট্ৰেক্টৰখন কণ্ডিশ্যন কেনে হোৱাইছে আহক আমি ট্ৰেক্টৰখন ভালকৈ ধুই দিওঁ গাইজ চাওক মোৰ ভাইটি বহি আছে ভৰি নমাই দি উঠ মই বহিম উঠ হাই কৈ দিয়া হাই গাইজ চাব পাৰে চাব পাৰে ট্ৰেক্টৰৰ অৱস্থা চাওক ইমান পেক লাগি আছে চাওক গাইজ ইফালে চাওক টায়াৰখন আৰু ইফালে চাওক বলক আমি নামো এতিয়া গাইজ এতিয়া ট্ৰেক্টৰৰ পৰা নামি পৰিলোঁ চাওক ইফালে কিমান মাটি লাগি আছে আৰু ইফালে চাওক গাইজ কিমান মাটি লাগি আছে ইফালে চাওক গাইজ কিমান মাটি বহুত মাটি এইটো চাওক তামাম টান হৈ আছে বহুত দিন হ'ল লাগি থকা তলফালে চাওক আহক আমি টাইম লছ বাদ দি এতিয়া ট্ৰেক্টৰখন ভালকৈ ধুই দিওঁ চাওক কিমান স্পীডত পানীখিনি যায় একদম চাফা হৈ আছে চাওক পুৰা চাফা হৈ আছে গাইজ চাওক তো গাইজ আৰু এটা কথা যদি এইটো মেচিনটো আপোনালোকৰ ভাল লাগিছে তলত ডিছক্ৰিপশ্যন মোৰ লিংক থাকিব যায় মোক ফ'ল' কৰিব আৰু SMS দিব মই আপোনালোকক কৈ দিম কেনেকৈ অৰ্ডাৰ কৰিব পাৰিব ফ্লিপকাৰ্টৰ পৰা চাওক কিমান স্পীডত মাটিখিনি ধুই যাই আছে চাওক কিমান স্পীড পুৰা স্পীড একদম পুৰা চাফা হৈ যাই আছে তো ট্ৰেক্টৰৰ পদ্ধতিটো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন